আজি 51তম যি নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন হ'বলৈ গৈ আছে কুমাৰীঘাটাৰ এই গজন পথাৰ নামকৰণ কৰিছে এই পথাৰখন গজন পথাৰ মানে শান্তিৰে এটা পথাৰ তো এই ক্ষেত্ৰত অহা 7, 8, 9 জানুৱাৰী 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াত আজি স্থানীয় বিভিন্ন সমাজকৰ্মী ৰাজনৈতিক নেতা অৰাজনৈতিক নেতা সকলো মিলি পেলাই আজি প্ৰথম লাই খুঁটা স্থাপন কৰা হৈছে আৰু আমি আশা কৰিছোঁ ৰাইজৰ সহযোগত আমাৰ যি 51তম বাৰ্ষিক অধিৱেশনটো আমি ভালকৈ ইয়াত উদযাপন কৰিব পাৰিম আৰু সফল কৰিব পাৰিম আমি আশা কৰিছোঁ আৰু আমি আহ্বান কৰিছোঁ আজি অসমৰ আৰু BTAD অঞ্চলৰ বিভিন্ন এটা ক্ৰিটিকেল এটা সিচুৱেশ্যন এটা সন্ধিক্ষণ এটা চলি আছে এনেকা সময়ত ৰাইজে যেনেকৈ সকলো আহি উপস্থিত হৈছে আমাৰ অধিৱেশনত আমি আমাৰ যিবিলাক কাৰ্যসূচী থাকিব সকলো ৰাইজৰ উপস্থিতিতে ৰাইজৰ সহযোগতে সফল কৰিব পাৰিম বুলি আশা কৰিছোঁ এই অধিৱেশনত কিমান মানুহ গোট খাব আৰু ক'ৰ পৰা আহিব কি কাৰ্যসূচী থাকিব এনে নৰ্মেলি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলো মিটিঙতে প্ৰায় 5,000 মান উপস্থিত হয় আৰু ইয়াৰ বাহিৰে বিভিন্ন কাৰ্যসূচী ইয়াত থাকিব আমি শিক্ষাৰ ওপৰত কাম কৰি আছোঁ সেইকাৰণে শিক্ষাৰ কাৰ্যসূচী ইয়াত থাকিব আৰু এই অঞ্চলটো গ্ৰাম্য অঞ্চল তো অধিকাংশ আমাৰ লোক খেতিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এগ্ৰিকালচাৰৰ ওপৰত আমি এটা আলোচনা ইয়াত অনুষ্ঠিত কৰিম মহিলাসকলৰ যথেষ্ট সমস্যা হৈছে অসমত মহিলা অসুৰক্ষিত হৈছে বিভিন্ন ঘটনা হৈ গৈছে এই গোটেই পৰিৱেশটো চাই পেলাই আমি মহিলাৰ ওপৰত এটা মহিলা সমস্যাৰ ওপৰত এটা আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু 3 দিনীয়া প্ৰতিনিধি সভা হ'ব ইয়াত অপেন সেশন হ'ব সো এনেকুৱা বিভিন্ন কাৰ্যসূচী আমি ইয়াত লৈছোঁ আৰু আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ যে আমাৰ সমাজৰ কেনেকুৱা ব্যক্তিক আনিলে সমাজৰ লাভ হ'ব পাৰে কোন ব্যক্তিক ইয়াত আহিলে কি উপদেশ দিলে সমাজৰ লাভ হ'ব পাৰে তেনেকুৱা ব্যক্তিবিলাকক আমি যোগাযোগ কৰি পেলাই ভাৰতৰ বিভিন্ন প্ৰান্তৰ বা এছিয়াৰ বিভিন্ন প্ৰান্তৰ এজন দুজন ব্যক্তিবিলাক আনি পেলাই আমি ৰাইজৰ লগত মত বিনিময় কৰাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে এটা প্ৰচেষ্টা চলাইছোঁ বিশেষভাৱে কোনোবা থাকিব নেকি বিশেষ আমি বিশেষকৈ মানে ইণ্টেলেকচুৱেল মহলৰ পৰাই চাইছোঁ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইণ্টেলেকচুৱেল ৰাইট এক্টিভিষ্ট যিবিলাক কাম কৰি আছে কিয়নো সমাজখন আজি যিটো গতিত গৈ আছে ৰাজনৈতিকভাৱে বহুত কিবা কিবি কুচকাৱা চলি আছে কিন্তু সামাজিক আৰু অৰ্থনৈতিকভাৱে যেনেকৈ আগবাঢ়িব লাগে তেনেকুৱা আগবাঢ়া নাই আৰু আনপিনেদি মানৱ সম্পদ গঢ়াত বহুত পিছ পৰি আছে এই গোটেই সমস্যাটো চাই পেলাই আমি সেইটোকে ভাবিছোঁ যে আমাৰ যিবিলাক অতিথি হ'ব ৰিচৰ্চ পাৰ্চনবিলাক হ'ব সেইবিলাক সমাজক কিবা এটা ডাইৰেকশ্যন দিব পাৰা সমাজক কিবা এটা দিশ দিব পাৰা তেনেকুৱা ব্যক্তিবিলাক আমি এটা যোগাযোগ কৰি আছোঁ আচ্ছা বড়ো সমস্যাটো UTCৰ জৰিয়তে সমাধান হোৱাৰ পথত নেকি চাওক এইটো UTCটো কোনোবা জন্ম দিছে এই শব্দটো কোনে জন্ম দিছে আমি নাজানো ক'ৰ পৰা এই শব্দটো ওলাই আহিছে আমি নাজানো আমি সংগ্ৰাম কৰি আছোঁ বড়ো সমস্যা স্থায়ী সমাধান হ'ব লাগে আৰু ইয়াৰ লগত এতিয়া উগ্ৰপন্থী সমস্যা জড়িত হৈছে ভাৰত চৰকাৰে কৈছে যে 2014ত চৰকাৰ গঠন হ'লে আমি 6 মাহৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা সমাধান কৰিম বুলি কৈছিলে গতিকে আজি এনেচিয়ান আছে নাগালেণ্ডত আৰু অসমত আলফা NDB আছে এই গোটেই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰি আছোঁ গতিকে বড়ো সমস্যা বুলি কোৱাৰ লগে লগে এটা হ'ল বড়োসকলৰ ভাষা সাংস্কৃতিক যিটো ৰাজনৈতিক অধিকাৰৰ যিটো সমস্যা পৃথক ৰাজ্য বিচৰা আনটো হ'ল উগ্ৰপন্থী যিটো সমস্যা যিটো নেকি বড়ো সমস্যাৰ লগত জড়িত হৈ আছে এই গোটেই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি হেঁচা প্ৰয়োগ কৰি আছোঁ গতিকে এইটো সমস্যা সমাধান কৰিবলৈ যাওঁতে চৰকাৰে A পলিচি ল'ব B পলিচি ল'ব C পলিচি ল'ব আজিলৈকে স্পষ্ট কৰা নাই আমাৰ কথাটো হ'ল আমাৰ আকাংক্ষা পূৰণ হ'ব লাগে আমি ভাৰতীয় নাগৰিক হৈ ভাৰতৰ সংবিধানৰ যিবিলাক অধিকাৰ আছে সেই অধিকাৰবিলাক আমি পাব লাগে আশ্বাসটোতো সদায় দিয়ে এইটো তেখেতসকলৰ ৰাজনৈতিক ধৰ্ময়ে আশ্বাস দিয়াটো ৰাজনৈতিক নেতাসকলৰ বা ৰাজনৈতিক দলবিলাকৰ চৰকাৰত যোৱাৰ পিছত চৰকাৰত নোযোৱাৰ আগত তেখেতসকলৰ এইটো ৰাজনৈতিক ধৰ্মই হয় তো সেই কথাবিলাক তেখেতসকলে ক'বয়ে কিন্তু সেই আশ্বাসবিলাক আমি আজিলৈকে অস্বস্ত হ'ব পৰা নাই আমি বিশ্বাসত ল'ব পৰা নাই সেইকাৰণে আমি মুভমেণ্টটো কণ্টিনিউ কৰি আছোঁ যি মুভমেণ্টেৰে দেশৰ ক্ষতি নহয় যি মুভমেণ্টেৰে সমাজৰ ক্ষতি নহয় তেনেকুৱা মুভমেণ্টবিলাক আমি কণ্টিনিউ কৰি আছোঁ আৰু কণ্টিনিউ কৰি যাম কিয়নো চৰকাৰখনক অনুকিয়াই দিয়া
ইয়াৰ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক শান্তিৰে সম্প্ৰীতিৰে ছিকিউৰ্ড এটা জীৱন নিৰাপত্তাৰে থাকিব পৰা এই এটা পৰিৱেশ গঢ়ি তোলাৰ কাৰণে চৰকাৰক কাম কৰাৰ কাৰণে সকীয়াই দিয়াটো আমাৰ দায়িত্ব শেহতীয়াভাৱে আপোনালোকে দেখিছে হৰিচিংগাত বম ব্লাষ্ট হ'ল মানে কেইজনমান ব্যক্তি আৰু মানে আননেচেচাৰিলি তাত মানে কষ্ট পাব লগা হ'ল এতিয়া এই প্ৰক্ৰিয়া চলি আছে চৰকাৰৰ মানুহবিলাক কয় আমি শান্তি স্থাপন কৰিছোঁ ইয়াত উগ্ৰপন্থী নাই আৰু কোনো হিংসা নাই এইটো মানে এটা সান্তনা ল'বৰ কাৰণে কোৱা কথা বাস্তৱত হৈছে ইয়াত সমস্যা আছে এই সমস্যাটো এটা বাস্তৱ এটা এপ্ৰ'চ লাগিব প্ৰেগমেটিক এটা এপ্ৰ'চ লাগিব প্ৰেক্টিকেল এটা এপ্ৰ'চ লাগিব সেই এপ্ৰ'চটো লুকুৱাই থৈ পেলাই চৰকাৰে এই ভুল মানে আচল কথাবিলাক লুকুৱাই থৈ পেলাই কছমেটিকেলি যদি কৰিব বিচাৰে সেইটো কেতিয়াও নহ'ব যদি এনেকুৱাই হয় শান্তি আহিছে কিয় এইবিলাকত আৰ্মি ৰাখি থৈ দিছে কিয় CRP বিলাক ৰাখি থৈ দিছে সেই আৰ্মি অপাৰেশ্যন নামত কৰোৰ টকা কিয় খৰচ কৰিছে আজি ইয়াত আৰ্মিবিলাক আহি পেলাই CRP বিলাক অকল আমাৰ নিৰাপত্তা দিছোঁ সেইটো নহয় ইয়াত সমাজৰ কিছুমান এণ্টি ছ'চিয়েল এক্টিভিটিবিলাকতো ইনভলভ হৈছে আজি জুৱা তীৰৰ পৰা আদি কৰি বিভিন্ন পইচা লোৱা আৰম্ভ কৰিছে ইয়াত মানে ট্ৰাকৰ পৰা পইচা লোৱা মানে বিভিন্ন মানে কাৰ্যকলাপবিলাক কিছুমান এণ্টি ছ'চিয়েল কামবিলাক ইতিমধ্যে মিলিটাৰী পেৰামিলিটাৰী ফ'ৰ্চেছবিলাকৰ পৰা আৰম্ভ হৈছে গতিকে সমাজখনক নিৰাপত্তা দিয়াৰ নামৰ সমাজক আৰু থ্ৰেডৰ সৃষ্টি কৰিছে এই কথাবিলাক আমি চৰকাৰক ক'ব লাগিব